নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বগামাটি। তাত কি হয় কি নহয় আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। তাত গানৰ শ্বুটিং হ'ব, সেইটো কাৰণে গৈ আছোঁ বাৰু। কেনেকৈ কি হয় আপোনালোকক চব দেখুৱাই আছোঁ, তেন্তে ব'লক মোৰ লগত। আমি আহি পালোঁ, এইটো ফাৰ্ষ্ট লোকেশ্যন আইলেণ্ড। চাওকচোন পুনমবাৰ এই অৱস্থা আপোনালোকে দেখিছেনে এই ৰ'দখনত। আৰু আমি এইবোৰ ইনষ্টাগ্ৰামত ৰিলছ বনাবৰ কাৰণে কৰি আছোঁ। আপোনালোকে যদি চাব বিচাৰে তেন ইনষ্টাগ্ৰামত গৈ চাব পাৰে। মোৰ আইডিটো হৈছে HELENAAKHTAR হেলেনা আখতাৰ 1212। আমি সেইটো লোকেশ্যনৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ গ্ৰাছলেণ্ড। আপোনালোকক দেখুৱাম হা, কেনেকুৱা ধুনীয়া ভিউ। আৰু তাত শ্বুটিং হৈ গ'ল বাৰু, নিশিতা বা আৰু উৎপল দা আছে গানটোত। আপোনালোকে চাব, ৰিলিজ হ'লে আপোনালোকক লিংকটো মই শ্বেয়াৰ কৰিম। দেন মোকো অকণমান দেখিব আৰু ক'ৰবাত চাগে। ৰাস্তা যে বহুত বেছি বেয়া, বৰষুণ দিলে যে ইয়াত আহিব প্ৰব্লেমেই হ'ব। ৰাস্তাৰ মাজতো নদী, এতিয়া কেনেকৈ পাৰ হ'ম আমি তাকে ভাবি আছোঁ। চাই থাককচোন আপোনালোকে। তুমি পাৰ হোৱা, তাৰপিছত মোক তাৰপিছত তুমি তাৰ পৰা মোক কৰিবা তোমাৰটো। অ' ভাই ব'লা যাওঁ, একেলগে যাওঁ। গোটেই জোতাচোন গোটেই জিকিব, গোটেইচোন জোতা জিকিব। ঐ ভিউ চোৱা না, চাওঁ অৱস্থা এইখিনিত। এইপিনে হা নিশিতকালে হ'ল। বাই বাই, মই নপৰিলোঁ। অঁ মই ভালকৈ আহিলোঁ। ইমান ষ্ট্ৰং মানুহটো, তোমাৰ পঢ়াখিনি যে মই ভিডিঅ' নকৰিলোঁ, দিব পাৰিলোঁ হয়। হাই এনাৰ্জি লছ নকৰিবা। এই এতিয়া নাখাওঁ, এতিয়া এই গৰমখনত খাবা।
ঠিক আছে দুটামান ভাগ কৰি লৈ আহিবা যিমান তোমাৰ কাৰণে আমাৰ কাৰণে আৰু তিনিটামান ভাগ কৰি লৈ আহিবা এনেকুৱা গৰম লাগিছে কিমানখিনি ভাগৰ লাগিলে মানুহে এনেকৈ টেবুলতে শুই যাব পাৰে ভাবকচোন আপোনালোকে এপিনে চাওক এবাৰ এই ধুনীয়া হেল্ল' শুনিছোঁ কি কিবা এটা ক'ব ব'লা আহা পুনম ফলমি কি হ'ল তোমাৰ বিখ্যাত ক্লিপকেইটা পঢ়ি মই ভিডিঅ' কৰি আছোঁ হ'ল দিয়া অফ কৰি আমি ফাইনেলি বগামাটি আহি পালোঁ এতিয়া সেইটো পাৰলৈ যাম নাৱত তো ভিউটো চাওকচোন কি ধুনীয়া আপোনালোকে ইয়াতে আহিব পাৰে ৰাফটিঙো কৰে আমি কি পিন্ধিম জিন্স পেণ্ট ইমান বেয়া দেখিছোঁ Thank you. Bye bye. এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ এই ভিডিঅ'টো ছেকেণ্ড পাৰ্ট আহি আছে আমি বগামাটিত আহি কি কৰিলোঁ কি কৰা নাই কেনেকৈ থাকিলোঁ ক'ত থাকিলোঁ চব দেখুৱাম আপোনালোকক এইটো ভিডিঅ'ত যদি গোটেইখিনি এড কৰোঁ দেন বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইটো কাৰণে মই পাৰ্ট 2 ৰাখি থৈছোঁ আপোনালোকে চাব বুলি মোৰ আশা থাকিল আৰু এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই